নমস্কাৰ বন্ধুসকল, আজি আমি জানিম যে ইপছ মেচিনৰ জৰিয়তে আমাৰ ৰেচন কাৰ্ডটো আধাৰৰ লগত লিংক কৰোৱাৰ সময়ত ৰেচন কাৰ্ডৰ 12টা সংখ্যা নাম্বাৰ লাগে। সেই 12টা সংখ্যাৰ নাম্বাৰটো ক'ৰ পৰা উলিয়াব পাৰি সেইটোৰ বিষয়ে আজি আলোচনা কৰিম। প্ৰথমে আপুনি আপোনাৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। তাতে গৈ হেনে টাইপ কৰিব Pds Assam। এতে প্ৰথম যেটো লিংক আছে সেই লিংকত ক্লিক কৰিব, পাব্লিক ডিস্ট্ৰিবিউশন সিস্টেম আসাম। এতিয়া আমাক ৰেচন কাৰ্ড যেটো ৰিপোৰ্ট আছে, ৰেচন কাৰ্ড ৰিপোৰ্টত ক্লিক কৰিম। এটা নতুন উইন্ডোজ ওপেন হ'ব। এতিয়া আমি এই ক্যাপচাটো ইয়াত ভৰিব লাগিব। ইনভ্যালিড ক্যাপচা। হোৱাৰ পিছত এতিয়া আমাক প্ৰথমে আপোনাৰ যিটো ডিস্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰি ল'ব। মোৰ বঙাইগাঁও, গতিকে মই বঙাইগাঁও সিলেক্ট কৰিলো। ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত এতিয়া FDS টো সিলেক্ট কৰি ল'ব। তাৰপিছত আপোনাৰ যেটো সাব ডিভিশন সেইটো সিলেক্ট কৰি ল'ব। এতিয়া কামটো হ'ল আপুনি যেটো ডিলাৰৰ আন্ডাৰত এই ৰেচন কাৰ্ডৰ নাম্বাৰ ওলাব বিচাৰে সেই ডিলাৰটোক ইয়াৰ পৰা সিলেক্ট কৰি ল'ব। এতিয়া চেঞ্জটো সিলেক্ট কৰিব, ইয়াত অল সিলেক্ট কৰি দিব। তাৰপিছত ষ্টেটাছটো অল, ইয়াতো অল সিলেক্ট কৰিব। এতিয়া আহি গ'ল সৰ্টিং, ৰেচন কাৰ্ড ৱাইজ, মেম্বাৰ ৱাইজ, ইয়াত ক্লিক কৰিলোঁ। এতিয়া RC ষ্টেটাছ এইটো ইয়াত অল কৰি দিব। লোডিং হৈ আছে। এতিয়া ৰিপোৰ্ট নেম ইয়াত সিলেক্ট কৰি ল'ব। এইটো সিলেক্ট হোৱাৰ পিছত ভিউ ৰিপোৰ্ট ইয়াত ক্লিক কৰিব। এতিয়া লিষ্টটো ওলাই আহিব। এতিয়া এই ডিলাৰৰ আন্ডাৰত যিমান কেইটা ৰেচন কাৰ্ড হোল্ডাৰ আছে গোটেইখিনি নাম ওলাই আহিব। লিষ্টটো ওলাই আহিছে। এতিয়া চাওক, ৰেচন কাৰ্ড নাম্বাৰ, এই যেটো নাম্বাৰ চাইছে ৰেচন কাৰ্ডৰ তলপিনে, এইটো হৈছে আমাৰ 12টা সংখ্যাৰ ৰেচন কাৰ্ড নাম্বাৰ। এতিয়া আমাৰ ইপছ মেচিনত এই 12টা সংখ্যাৰ ৰেচন কাৰ্ডটো ইণ্টাৰ কৰিলেহে আমাৰ এই মেম্বাৰৰ মানে এই ৰেচন কাৰ্ডত যিকেইটা মেম্বাৰ আছে সকলোখিনি ওলাই আহিব। আৰু লিষ্টটো আপোনালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰে। এতিয়া আপুনি যদি PDF হিচাপে ল'ব বিচাৰে PDFত ক্লিক কৰিব, আৰু এক্সেল হিচাপে ল'লে এক্সেলত ক্লিক কৰিব। গতিকে মই বৰ্তমান PDF হিচাপে ল'ব বিচাৰোঁ, মই PDFত ক্লিক কৰিলোঁ। এতিয়া লিষ্টটো ডাউনলোড হ'ব। ডাউনলোডত ক্লিক কৰিলোঁ, ডাউনলোড হৈ গ'ল। এতিয়া মই ওপেন কৰিম। চাওক ডাউনলোড
ডাউনলোড হৈ গ'ল এতিয়া আপুনি লিষ্টটো ইয়াত সকলোখিনি জানকাৰী পাই যাব ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব